Hi friends, welcome to my YouTube channel NS like Assamলৈ আপোনালোক সকলোকে স্বাগতম জনাই আপোনালোকৰ মাজলৈ অন্য এটি ভিডিও লৈ আগবাঢ়িছো আৰু সেই ভিডিওটো চাক আমাৰ ঘৰলৈ আজি আমাৰ বাহত আহিছে আৰু বাহতৰ লগত আৰু এজন গেষ্ট আহিছে সেই গেষ্টজন চাক মোৰ লগত বৰ্তমান ৰখি আছে সেয়া চাক সেই গেষ্টজন ইমান মৰমিয়াল আপোনালোকে দেখিলেও আপোনালোকৰ মৰম লাগিব যে 100% শিওৰ আৰু যেতিয়া আহিছে আমাৰ ঘৰলৈ প্ৰথমত বহুত উৎপাত কৰি আছিল চিঞৰ বাখৰ কৰি আছিল যেহেতু সিহঁত নতুন ঠাইত আহিছে নতুন ঠাইত অহাৰ পিছত মানুহ নতুন নতুন দেখা পাইছে সেইকাৰণে চিঞৰ বাখৰ কৰি আছিলে বাক ক'লোঁ মোৰ তাত দে মই অলপ লৈ পেলাই ফুৰি আহোঁ সেই বুলি মই ফুৰাবলৈ লৈ আহিলোঁ ৰাস্তাত আৰু ৰাস্তাত আহি পেলাই যেতিয়া মানুহ দেখিছে আৰু উৎপাত লগাইছে সিফাল সিফাল দৌৰি আছে সেইখিনি এই দৌৰি থকা মুভমেণ্টখিনি যে কিমান মৰমীয়াল হৈছে কিমান ভাল লাগিছে আপোনালোকে চাব ভিডিঅ'টো আৰু সেই মৰম লগা দৃশ্যখিনি সাঁচি ৰাখিবলৈ ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাব বিচাৰিছোঁ যে তেনেকুৱা এটা কুকুৰ যদি মানুহৰ ঘৰত থাকে তাৰো মনটো ভাল লাগি থাকিব বাক মই ক'লোঁ তহঁতৰ কুকুৰটো মোক দি দে বুলি বাই কৈছে মই দিব নোৱাৰোঁ যিহেতু তোৰ আধা ঘণ্টাত আৰু ইমান যদি মৰম লাগিছে আমি নমাহৰ পৰা পুহি আছোঁ তাক মই দিব নোৱাৰোঁ সি আমাৰ ঘৰৰ এটা মেম্বাৰ হৈছে যিয়ে নহওক বাই দিয়া নাই তাক বেয়াও পোৱা নাই তাইক আৰু ভিডিঅ'টো চাই ভাল লাগিছে নেকি কেনেকুৱা লাগিছে আপোনালোকে জনাব মই ৰাস্তাত লৈ আহিছোঁ অলপ ফুৰাবলৈ আৰু সেয়া চাক মোৰ পিছফালে সৰু ল'ৰা ছোৱালী কেইটামান দৌৰি আছে সেই দৌৰি থকা ল'ৰা ছোৱালীক দেখি পেলাই ইয়াৰো উৎপাত বাঢ়িছে যেন লাগিছে মই বেছি সময় আৰু নাৰাখোঁ ৰাস্তাত মই ভিতৰলৈ লৈ গৈ আছোঁ আপোনালোকে কমেণ্ট কৰি জনাব সেই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে ধন্যবাদ